জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে কোনো ধৰণৰ আপোনালোকৰ পৰীক্ষা আৰু ইণ্টাৰভিউ নহয়, আৰু এই ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ যিখিনি গভৰ্ণমেণ্ট জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। ইয়াতে অনলি আপোনালোকে 12 পাছ সকলে এপ্লাই কৰিব পাৰিব, আৰু 3 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰক, কাৰণ তাৰিখখিনি যিটো এক্সটেণ্ড হৈছে মই সকলোখিনি দেখুৱাম। তো আপোনালোকে সোনকালে এপ্লাই কৰাটো ভাল হ'ব, কাৰণ ইয়াতে 400টা ছিট আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ভেকেঞ্চি হয়। এক্সাম নহয় যিহেতু, কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, সেইকাৰণে আপোনালোকে খুব সোনকালে এপ্লাইটো কৰিব পাৰে, কাৰণ ইয়াতে বহুতে নাজানে যে এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি হৈছে বুলি। চ' গতিকে ইয়াত 12 পাছ সকলে এপ্লাই কৰিব পাৰিব, যিসকলে 12 পাছ কৰিছে আৰু তেওঁলোকৰ ইয়াতে আপোনালোকৰ যোগ্যতা হ'ব এপ্লাই কৰিবলৈ। ইয়াৰ বাবে সম্পূৰ্ণ নটিফিকেশ্যনখন চাম আমি, তেতিয়া আপোনালোকৰ সকলোখিনি ডিটেইলছ ক'ব পৰা হ'ব। বলক তেনেহ'লে আৰম্ভ কৰোঁ। আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি এনেকুৱা ধৰণৰ ইউনিক কণ্টেণ্ট পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো লাইক কৰিব। যদি কিবা বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাব। পিছতত লিংক দি থৈ দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি হৈছে আপোনালোকৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, অৰ্থাৎ CISFৰ ফালৰ পৰা আহিছে ৰিক্ৰুইটমেণ্ট আপোনালোকৰ ইয়াতে মেৰিটৰিয়াছ যিখিনি স্পৰ্টমেন হয় তেওঁলোকৰ কাৰণে, আৰু ওমেন টু দ্য পোষ্ট অফ হেড কনষ্টেবল জেনেৰেল ডিউটি এগেইনষ্ট স্পৰ্ট কোটা, অৰ্থাৎ স্পৰ্ট কোটাৰ ফালৰ পৰা আহিছে। কেনেকুৱা ধৰণৰ স্পৰ্টৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে, ইয়াতে সকলোখিনি মেনশ্যন কৰিছে। আৰু ইয়াতে আপোনালোকে যদি চাই সকলোখিনি দেখুৱাই দিছে। আৰু এপ্লিকেশ্যন একচেপ্ট কৰিব অনলাইন মোড, আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট চেল বি ফলোইং 2 ষ্টেজ, অৰ্থাৎ 2টা ষ্টেজ হ'ব। এটা হ'ব ট্ৰায়েল টেষ্ট আৰু এটা প্ৰফেচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ডকুমেণ্টেশ্যন, আৰু ছেকেণ্ড ষ্টেজটো হ'ব মেডিকেল এক্সামিনেশ্যন, মানে ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়। আৰু ভেৰিফিকেশ্যন আপোনালোকৰ এলিজিবিলিটি চাৰ্টিফিকেট ডকুমেণ্ট লাগিব আপোনাৰ, ইনক্লুডিং স্পৰ্টছ চাৰ্টিফিকেট উইথ দ্য অৰিজিনেল উইল বি কেৰিড আউট এট দ্য টাইম অফ ডকুমেণ্টেশ্যন, অৰ্থাৎ ডকুমেণ্টেশ্যন আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেটখন লাগিব ভেক এপ্লাই কৰিবৰ কাৰণে। আৰু এতিয়া মোক বহুতে সুধিব, বহুতৰে খেলৰ চাৰ্টিফিকেট আছে, তেতিয়াও মোক বহুতে কমেণ্ট কৰে যে খেলৰ চাৰ্টিফিকেট আছে, আমি এনেকুৱা ধৰণৰ কোটা আহিছে নেকি। চ' ফাইনেলি কোটাটো আহি পৰিছে। গতিকে এই কোটাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগিব সেইটো জনাটো বহুত এটা দৰকাৰী হয়। গতিকে যিসকল স্পৰ্টৰ চাৰ্টিফিকেট আছে তেওঁলোকে ভিডিঅ'টো ভালকৈ চাওক। পে স্কেলটো 25,500, 81,100 পে লেভেল 4 হয়। ইয়াতে কেণ্ডিডেট চিটিজেন অফ ইণ্ডিয়া হ'লে ভাৰতৰ ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে যদি চাই আপোনালোকৰ যিখিনি ডিচিপ্লিন স্পেচিয়েলিটি হয়, মেন ভেকেঞ্চি আৰু ওমেন ভেকেঞ্চি, ইভেণ্ট আৰু ডিচিপ্লিন ৱেইট কেটেগৰী, এইখিনি ইয়াতে উল্লেখ কৰিছে। আপোনালোকে যিখিনি উচুত, টাইকেণ্ডো, তাৰপিছত ইয়াতে কাৰাটে, যিমানখিনি ইয়াতে স্পৰ্ট দিয়া আছে, এই স্পৰ্টছত যদি আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট যদি চাই ইয়াতে পেনকেক চিলেট, আৰু ইয়াতে আছে কেনচিং, ৰোয়িং, ফুটবল, হেণ্ডবল, জিমনেষ্টিক, ফেন্সিং, খো, ছুইমিং এনেকুৱা, আৰু ভলীবল যদি আপোনাৰ চাৰ্টিফিকেট আছে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চাইক্লিং, এথলেটিক্স এনেকুৱা ধৰণৰ সকলোখিনি ইয়াতে উল্লেখ কৰিছে। গতিকে মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, আপোনালোকে এই যিখন নটিফিকেশ্যন হয়, নটিফিকেশ্যন পাবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰক, জব এডুকেশ্যন বুলি আছে, তাতে সকলোখিনি নটিফিকেশ্যন লাভ কৰিব। আৰু এপ্লাই কিমান তাৰিখলৈকে থাকিব এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। গতিকে মই আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ 100 ৰুপিজ ল'ব ইয়াতে উল্লেখ। আৰু ইয়াতে যদি চাই ক্লজিং ডেটটো আপোনালোকৰ 6 তাৰিখ 6 মাহ 2025, অৰ্থাৎ যথেষ্ট সময় আছে, আৰু সোনকালে কৰিব এপ্লাই, কাৰণ অনলাইন এপ্লাই হৈ আছে, চাৰ্ভাৰটো বেয়া হ'ব পাৰে, সেইকাৰণে সোনকালে আপোনালোকে এপ্লাইটো কৰি ল'ব।